সাংবাদিক বন্ধুসকলক আজিৰ এই বিশেষ দিৱসটোত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ অনুষ্ঠানৰ লগত আপোনালোক সংযুক্ত হৈছে গতিকে গৌৰাং অধ্যয়ন চক্ৰৰ তৰফৰ পৰা আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোক জ্ঞাত যে আমি 2021 চনত আমাৰ গৌৰাং অধ্যয়ন চক্ৰ গঠন কৰা হৈছিল আৰু উদ্দেশ্যটো স্বাভাৱিক আছিল যে বড়ো অসমীয়াকে ধৰি যিবোৰ মাতৃভাষাৰ মাধ্যমৰ শিক্ষানুষ্ঠান আছে সেই গ্ৰাম্য অঞ্চলৰ মাতৃভাষাৰ মাধ্যমৰ শিক্ষানুষ্ঠানসমূহৰ লগত আমি সংযুক্ত হৈ কিবা এটা কৰিব পৰা যায় নেকি, তাৰ সমান্তৰালকৈ সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰতো কিছু কাম কৰাৰ আগ্ৰহ অতি বিনম্ৰ এটা প্ৰয়াস আছিল আৰু ইতিমধ্যে আমি বহুবোৰ মহাবিদ্যালয় বা বিদ্যালয়ত তেনেকৈ আমি সম্প্ৰসাৰণমূলক কাৰ্য কৰিছোঁ য'ত নেকি ল'ৰা ছোৱালীক কেৰিয়াৰ সম্পৰ্কত চৰিত্ৰ গঠনৰ ক্ষেত্ৰত হওক বা পঢ়াৰ অভ্যাস কেনেকৈ গঢ় দিব পাৰে এই সম্পৰ্কত আমি অনুশীলন বা চৰ্চা তেওঁলোকৰ লগত কৰিছোঁ আৰু তাৰ সমান্তৰালকৈ আমি 3টা অনুষ্ঠান আমি পাতোঁ। বিশেষকৈ এটা হ'ল ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী, বিষ্ণু ৰাভা দিৱস আৰু শিল্পী দিৱস আৰু আজি 8 ছেপ্টেম্বৰ আৰু সেই গতিকে আমি ইয়াত সমবেত হৈছোঁ ডক্টৰ ভূপেন হাজৰিকাৰ জন্মদিৱস উদযাপন উপলক্ষে। প্ৰতি বছৰৰ দৰে এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ব, কিছু সাংস্কৃতিক অনুষ্ঠান থাকিব আৰু তাৰ সমান্তৰালভাৱে ভূপেন হাজৰিকাৰ জীৱন আৰু দৰ্শনৰ প্ৰাসংগিকতাৰ পৰিপ্ৰেক্ষিতত তেখেতৰ জীৱন আৰু দৰ্শনক আলোকপাত কৰিব পৰাকৈ এটা বক্তৃতানুষ্ঠান আমি আয়োজন কৰি আহিছোঁ। যোৱা 2 বছৰো আমাৰ লগত দুগৰাকী বক্তা সংযুক্ত হৈছিল, ডক্টৰ ইন্দিৰা বড়ো বাইদেউ প্ৰমুখ্যে বক্তা যোৱাবাৰ তেখেত আছিল আৰু এইবাৰ আমি আমন্ত্ৰণ কৰি আনিছোঁ গুৱাহাটীস্থিত আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ পংকজজ্যোতি গগৈ ডাঙৰীয়াক। তেখেতে নিশ্চিত ৰূপত ডক্টৰ ভূপেন হাজৰিকাৰ জীৱন দৰ্শনৰ প্ৰাসংগিকতা সম্পৰ্কত কিছু নতুন দৃষ্টিকোণ আমাক হয়তো দিব। আমাৰ লগত অলপ পাছত বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল সংযুক্ত হ'ব, আমাৰ স্থানীয় বহুখিনি মানুহ আমাৰ লগত সংযুক্ত হ'ব আৰু আমি আশা কৰিম যে কোকৰাঝাৰৰ মাজমজিয়াৰ পৰাই ভূপেন হাজৰিকাৰ চৰ্চাৰ কিছু নতুন দিশ হয়তো আজিৰ সভাখনে লৈ যাব আৰু এই বাৰ্তাটোৱে আমি চক্ৰৰ তৰফৰ পৰা আমাৰ বিনম্ৰ প্ৰয়াস যে ডক্টৰ ভূপেন হাজৰিকাক আমি অধ্যয়ন কৰোঁ। ডক্টৰ ভূপেন হাজৰিকাৰ জীৱন আৰু আদৰ্শৰ আমাৰ দৰে এখন বহুভাষিক আৰু বহু সাংস্কৃতিক ৰাজ্য আৰু দেশত সদায় আছে, সদায় থাকিব। গতিকে কেনেকৈ বিশ্ব নাগৰিক হৈও নিজৰ জাতিৰ কথা ভাবিব পৰা যায় এই ধৰণৰ আদৰ্শবোৰৰ খুবেই প্ৰয়োজন, য'ত নেকি আমি খুব গ্ল'বেলাইজড হৈ গৈছোঁ, ক'ৰবাত আমাৰ নিজৰ কথাবোৰ পাহৰি গৈছোঁ। ভূপেন হাজৰিকাই হয়তো আমাক সেই কথাবোৰ সোঁৱৰাই দিব আজি ভূপেন হাজৰিকাৰ চৰ্চা। এতিয়া তেনেকুৱা এটা বিনম্ৰ প্ৰয়াস আজিৰ এই অনুষ্ঠান, এই বক্তৃতানুষ্ঠান, এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু সাংস্কৃতিক অনুষ্ঠান আৰু আপোনালোক আমাৰ লগত সংযুক্ত হৈছে। পুনৰবাৰ আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সমগ্ৰ অসমবাসীলৈ আমি কোকৰাঝাৰৰ পৰা গৈছোঁ, আজিকালি শান্তিৰ চহৰ বুলি কয়, সঁচাকৈ এই শান্তিৰ বাৰ্তা যাওক। আজি ভূপেন হাজৰিকাৰ দিৱসটোৰ উদযাপনৰ জৰিয়তে কোকৰাঝাৰ শান্তিৰ চহৰৰ পৰা এটা শান্তিৰ বাৰ্তাও গোটেই অসমবাসীলৈ আমি বিনম্ৰতাৰে আগবঢ়াইছোঁ। ধন্যবাদ। गाव गावनि देहाखौ गोग्गो आरो गोख्रों खालामनो गोसो गुदुं लाइमोन एबा सुबुंफोरनि थाखाय मोजां खौरां। क'क्राझार सोहोरनि खोदोमथलायाव लानानै फैदों फिट सिटी मुंनि मोनसे जिम सेन्टार। सोरांस्रि नार्जारिनि गोदानै बेखेवजानाय फिट सिटी मुंनि जिम सेन्टाराव फैनानै नोंथाङा नोंथांनि देहाखौ गोग्गो आरो गोख्रों खालामना लादो। अब्ला मानोथो गोबाव खालामखो, नोंथाङा थाबैनो फिट सिटीआव एडमिसन लाहैदो। आबुंसिनै मिन्थिनो थाखाय 7896710934 नङाब्ला 9706677961 मबाइल नाम्बाराव कल खालामनो हागोन।